তিতি কৰি শিলত তিতি কৰি বোলো। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া মই গৈ আছোঁ বিশেষ এটা কামত বেংকলৈ আৰু অকণমান টাউনলৈ, কিবা কিবি কিনিব লগা আছে। আৰু বতৰটো ইমান ভাল নহয়, কি হয় নাজানো, আৰু বাটত বৰষুণে পায় নেকি নাজানো। আৰু দেখাই থাকিম আপোনালোকক ক'ত গৈছোঁ, আৰু চাই থাকিবচোন সম্পূৰ্ণকৈ ভিডিঅ'টো, আৰু শেষলৈকে চাই থাকিব। আৰু এতিয়া আহি আছোঁ, মই মামাৰ লগত আহিছোঁ। এটা জৰুৰী কামতে আহিছোঁ বাৰু, আহিবলগীয়া হ'ল পটককৈ, সেইটো কাৰণে এতিয়া আহি আছোঁ, চাই থাকিব। আৰু আহি কৰি এতিয়া মই বেংকত সোমালোঁ। সোমাই পেলাই এতিয়া দুটামান মোক বস্তু লাগিবলগীয়া আছিলে, দৰকাৰী বস্তু, সেইকেইটা ল'লোঁ। আৰু এতিয়া সোমাই আছোঁ মই ৰেষ্টুৰেণ্টত, কিবা এটা খাবলৈ। আৰু ইয়াতে সোমালোঁ, ইয়াতে সোমাই পেলাই কিবা এটা খাই লওঁ বুলি ভাবিলোঁ। ঠাণ্ডা বতৰ, গৰম গৰম চাওমিন খাবলৈ মন গৈছে, সেইটো কাৰণে খাম এতিয়া চাওমিন। আৰু ইয়াতে খাই লওঁ বুলি ভাবিলোঁ। তো এতিয়া মই অৰ্ডাৰ দিলোঁ, চাওমিন দিছোঁ, চিকেন চাওমিন। আৰু এতিয়া খাম, আহি গ'ল মোৰ চাওমিন। আৰু মোৰ বহুত খাবলৈ মন গৈ আছে, ঠাণ্ডা বতৰ তেনেকুৱা কিবা গৰম গৰম কিবা এটা। তো এতিয়া মই এয়া খাই লওঁ। আৰু মোৰ লগত মামা আহিছিলে, মামায়েও খাইছে, আমি দুটাই একেলগে খাই কৰি সিহঁতে অকণমান টাইম খাই লওঁ। খাই কৰি আৰু আজৰি হৈ পেলাই যাম। আৰু মোৰ বস্তু কি আছিলে, মোৰ বস্তু কিনিবলৈ ধুনীয়া দিছে দেই খাবলৈ। চাওমিনটো খাই বহুত মজা লাগিলে। আৰু ইমান চাওমিনটোত মাংস পুৰা দি দিছে, একদম চিকেন পুৰা দি দিছে। আৰু খাবলৈ বহুত ধুনীয়া হৈছে, লগতে জ্বলা চাটনি দিছে। আৰু মই একদম পুৰা খাই দিছোঁ। আৰু ভাল বনাইছে, বহুত ধুনীয়া বনাইছে। আৰু এখন আমাৰ ইয়াৰে কোৱালগুৰি হয়, কোৱালগুৰি বুলি কয়। তাতে যিখিনি মই ভিডিঅ' যদি চাই কোৱালগুৰিটো চিনি পাই আছে, মোৰ ভিডিঅ' চোৱা কিছুমান যদি আছে মানুহ কোৱালগুৰি, তেওঁলোকে গম পাব। আৰু তাতে এইখন নতুনকৈ বহাইছে নেকি নাজানো, ৰেষ্টুৰেণ্ট টাইপ হয়, মই হোটেলে হয় চাগে, কিন্তু বহুত ধুনীয়া বনাইছে। মই খাই বহুত ভাল পাইছোঁ চাওমিনটো। আৰু খাই ভাল লাগিছে, বহুত মজাকৈ বনাইছে আৰু খাবলৈ। তো এতিয়া মই খাই কৰি লওঁ, তাৰপিছতে আৰু দেখাই থাকিম, চাই থাকিব। আৰু মই হাফ প্লেট চাওমিন লৈছিলোঁ, চিকেন চাওমিন হাফ প্লেট লৈছিলোঁ। তাকে অথনিৰ পৰা মই খাই শেষ কৰিব পৰা নাই, ইমানেই প্লেটখন ভৰ্তি কৰি দিছে নহয়। আৰু মাত্ৰ 60 টকাত একদম চাওমিন একদম ফুল চেট দি দিছে, হাফ প্লেট পূৰা খাই শেষ কৰিব পৰা নাই অথনিৰ পৰা। খাই আছোঁ, শেষ নহয়হে নহয়। আৰু বতৰটো বহুত বেয়াকৈ আহিছে, সোনকালে যাবগৈও লাগিব, কিন্তু বাটত বৰষুণে পায় নেকি নাজানো দেই। কি হয়, ইমান বতৰটো বেয়াকৈ আছে এইকেইদিন। আৰু এতিয়া মোক খাই শেষ হোৱাই নাই, শেষ কৰিবই পৰা নাই। খাই বহুত সৰহকৈ দি দিছে, সেইটো কাৰণে মোক খাওঁতে টাইম লাগি গৈছে। তো চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু মই ভবাটোকে হ'ল, আৰু ৰাস্তাত বৰষুণে পালে শিল, ইমানেই শিল পৰিছে, গোটেই শিল পৰি নাই, আপোনালোকে চাব ভিডিঅ'টোত, গোটেই শিলে ভৰ্তি। আৰু মামাই মই দুটাই এনেকৈ ৰখি আছোঁ, এখন দোকানতে সোমাই পেলাই যেনে তেনে ৰখিছোঁ। আৰু এয়া চবচোন গোটেই শিল, ইমান শিল পৰিছে নহয়। আৰু কি ক'ম, শিলে গোটেই একদম আৱৰি ধৰিছে, একদম শিলৰ নিচিনা শিল পৰিছে। বৰষুণে পালে আৰু শিলে ভৰ্তি গোটেই ৰাস্তা। আমি এখন দোকানত সোমাই পেলাই ৰৈছোঁ, প্ৰায় গোটেই শিলে একদম ভৰ্তি। আৰু হঠাৎকৈ বৰষুণবিলাক আহি গ'ল, আহিব বুলি ভবাও নাছিলোঁ। আৰু আমি দুটা এখন দোকানতে ৰৈছোঁ, আৰু যেনে তেনে ৰৈছোঁ। তাতে শিলবোৰ দুটামান ৰাস্তাৰ সেইফালে খালী জেগা আছিলে, এতিয়া দুটামান শিল পৰিলে, গাতে পৰিলে। আৰু আৰু বৰষুণ এৰিলে, এতিয়া আমি ঘৰ আহি আছোঁ। একদম চাওকচোন, শ্বিলঙৰ নিচিনা হৈছে আমাৰ ঘৰৰ ওচৰৰ জেগাকণ, কাৰণ গোটেই শিল পৰি শিল বৰষুণ হৈ ভাৱ হৈ উৰি গৈছে। আৰু গোটেই একদম কুঁৱলী হৈ আছে। আৰু এতিয়া মই ঘৰলৈ আহি আছোঁ, যেনে তেনে আহিছোঁ আৰু বৰষুণ এৰিলত। আৰু ঘৰ আহি পাই গ'লোঁ, আহিয়ে শিলৰ দ'ম দেখাই আছোঁ আপোনালোকক, কাৰণ শিলে গোটেই আমাৰ ঘৰত দ'ম হৈ আছে। বাৰু যি কি নহওক, ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব। আৰু
আলহী দে আৰু এতিয়া মই অকণমান জুই ফুৰাওঁগৈ মানে জুইৰ ওচৰত নগ'লে মোৰ একদম অৱস্থা বেয়া হৈ যাব কাৰণ দেখিছে ইমান শিলত বাহিৰত আছিলোঁ আৰু এতিয়া এই মাত্ৰ আহি পাইছোঁহি ঘৰ এতিয়া অকণমান জুই সেকোঁগৈ তো আজি ইমানেই বাই বাই